ইয়াতে এখন ট্ৰেইন এনেকৈ জ্বলি উঠিছে হঠাতে। অ' মাই গড বন্ধুসকল চাওক না কেনেকৈ জ্বলিছে একদম চেট চব জ্বলি চেচ। চাওক না ইফালে আৰু ফায়াৰ ব্ৰিগেড আহি আছে। তো বন্ধুসকল মই বৰ্তমান আছোঁ এতিয়া গুৱাহাটী চানমাৰী ফ্লাইঅভাৰৰ ওপৰত। আজি আচলতে মই ভিডিঅ' বনাম বুলি অহা নাছিলে, মই জাষ্ট এনে ঘৰৰ পৰা ওলাইহে আহিছিলোঁ আৰু ওলাই আহোঁতে কিছুমান মানুহৰ পৰা গম পালোঁ ভয়ংকৰ ঘটনা এটা হৈছে। মই আগবাঢ়ি আহি আছোঁ, এই দেখিছে আপোনালোকে চানমাৰী ফ্লাইঅভাৰৰ ওপৰত সকলো মানুহ আহি পেলাই ইয়াতে থূপ খাইছে আৰু সকলো চাবৰ কাৰণে উৎসুক হৈ আছে মানে কি হৈছে আচলতে ইয়াতে ঘটনাটো। আচলতে ইয়াতে এখন ট্ৰেইন এনেকৈ জ্বলি উঠিছে হঠাতে, মানে একদম পূৰা হোৱাই জ্বলিছে আৰু আচলতে এইটো ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ কাৰণে হ'ব পাৰে। কি হৈছে একজেক্টলি মই নাজানো। মই এতিয়া তলত যাম, তলত যাই পেলাই ট্ৰেইনখন ওচৰৰ পৰা আপোনাৰ মই য'ত জ্বলিছে ডাব্বাটো মই আপোনালোক দেখাবলৈ চেষ্টা কৰিম। মই গৈ আছোঁ তললৈ, চাই থাকক। মই বৰ্তমান আগুৱাই আহিছোঁ, অলপমান আপোনালোক দেখাই দিব ৰ'ব, চাই থাকক। সেইফালে ফ্লাইঅভাৰখন আছে, সেইটো আপোনালোক দেখাই দিছোঁ। সেইটো ফ্লাইঅভাৰটো একচুৱেলি মই কমাৰ্চ পইণ্টত খাব আহিছিলোঁ আৰু হঠাৎ শুনিলোঁ ট্ৰেইনখন জুই লগা বুলি। একদম বহুত এটা ডাব্বা জ্বলিছে। অ' চিট গৈ আছোঁ ওচৰলৈ গৈ আছোঁ। অ' চিট চাওক না বন্ধুসকল কেনেকৈ জ্বলিছে একদম, বাপৰে বাপ। চিট চব জ্বলি চেচ, জ্বলি এখন চেচ আৰু এতিয়া পূৰা ভস্ম হৈ গৈছে। মানে বহুত জুই লাগিছে, মানে অলৰেডি জ্বলিয়ে গৈছে। বহুতকেইটা ডাব্বা আছিলে, অলৰেডি বহুতকেইটা ডাব্বা জ্বলিয়ে গৈছে আৰু মানুহ চাৰিওফালে চব পুলিচ চুলিচ চব ভৰ্তি হৈ গৈছে। বাপৰে বাপ। অ' মাই গড বন্ধুসকল চাওক না কেনেকৈ জ্বলিছে একদম ডাব্বাকেইটা। মানে ইয়াতে আৰু বহুতকেইটা ডাব্বা আছিলে, কেইটামান ডাব্বা এনেকৈ আঁতৰাই লৈ গৈছে আৰু আগত যোনটো ইঞ্জিন আছিলে ইঞ্জিনটো আঁতৰাই লৈ গৈছে, কাৰণ বহুত হোৱাই জুই লাগিছে। জুইখিনি নুমাব পৰা নাই, বহুত ফায়াৰ ব্ৰিগেড আহিছে কিন্তু জুইটো নুমাবলৈ সক্ষম হোৱা নাই এতিয়ালৈ। আৰু বন্ধুসকল যোনটো ট্ৰেইনৰ ইঞ্জিন আছিলে, ট্ৰেইনৰ ইঞ্জিনটো বৰ্তমান আগুৱাই লৈ গৈছে, সেইফালে আছে ইঞ্জিনটো, তাতে ৰখাইছে। আপোনালোক সেইটো পিছত দেখাই দিম বাৰু। এতিয়া কথা হ'ল এইটো এতিয়া কেনেকৈ নুমাব এতিয়া এইখিনি, মানে বহুত ভয়ংকৰকৈ জুই লাগি গৈছে। চাওক না একদম পূৰা জুই লাগি গৈছে একদম আগলৈ, সঁচাকৈ মানে একদম ভয়ানক জুই আৰু। তো ৰাইজসকল এতিয়ালৈ জুইটো নুমাবলৈ সক্ষমেই হোৱা নাই আৰু মানে ইমান বেয়াকৈ জুই লাগিছে, মানে জুইটো তেতিয়াৰ পৰা বহুত চেষ্টা কৰি আছে সকলো মানুহে, য'ৰ পৰা পাৰে পানী মাৰিছে, ফায়াৰ ব্ৰিগেড আহিছে, মানে আগৰ পৰা মানে ট্ৰাই কৰি আছে জুইখিনি নুমাবৰ কাৰণে, কিন্তু জুইখিনি নুমাবৰ কাৰণে সক্ষমেই হোৱা নাই এতিয়ালৈ। পূৰা জ্বলি ভস্ম হৈ গ'লে আৰু এতিয়া আৰু উপায় নাই একদম, মানে এনেকৈ জ্বলিছে, মানে সম্পূৰ্ণৰূপে মানে জ্বলি গৈছে ট্ৰেইনখন। হঠাৎ আহি আছিলে, হয়তো কিবা শ্বৰ্ট চাৰ্কিট হৈ পেলাই জুইটো লাগিছিলে, আচলতে এতিয়া নুমাব পৰা নাই, মানে ইমান বেয়াকৈ জ্বলিছে। ৰাম চাওক না, আৰু অলপ দেখাই দিছোঁ আপোনালোকক, অলপ জুম কৰি দিওঁ। চিট চাওক পূৰা ডাব্বাটো জ্বলি গৈছে আৰু যোনটো ইয়াৰ ইঞ্জিনটো সেইফালে আছে আগত, সেইটো পাৰে আছে। মই আপোনাক দেখাই দিম। ইঞ্জিনটো বৰ্তমান খুলি পেলাই মানে আগুৱাই দিছে, কাৰণ ইঞ্জিনটো জুই লাগিবলৈ বেয়া হ'ব ন কথাটো, সেইকাৰণে পূৰা একদম আগুৱাই দিছে আৰু বহুত ফায়াৰ ব্ৰিগেড আছে, পানী মাৰি আছে। মই আছোঁ বৰ্তমান এয়া ৰেল লাইনৰ পৰা আপোনালোক দেখাব চেষ্টা কৰিম যিমান পাৰোঁ। এয়া চাওক সেইফালৰ পৰা মাৰি আছে, ফায়াৰ ব্ৰিগেডত পানী মাৰি আছে, সেয়া চাওক। এই চাওক পূৰা মাৰি আছে পানী আৰু এতিয়া বহুত ফায়াৰ ব্ৰিগেড আহি আছে, সেইফালে মই দেখিবলৈ পাইছোঁ। চাওক না ইফালে আৰু ফায়াৰ ব্ৰিগেড আহি আছে, কিন্তু জুই নুমাবৰ কাৰণে সক্ষম হোৱা নাই। এতিয়া কেনেকৈ বা নুমাব পাৰে, বহুত চেষ্টা কৰি আছে কিন্তু এতিয়ালৈ নুমাব পৰা নাই। অলপ আগুৱাই গৈছোঁ। যোনটো ট্ৰেইনৰ ডাব্বা এইটো আপোনাক অলপ দেখাই দিওঁ, ট্ৰেইনৰ যোনটো ইঞ্জিন সেইটো আপোনাক দেখাই দিওঁ। এইটো চাওক ইঞ্জিনটো বৰ্তমান ইয়াতে লৈ আহিছে আৰু ইয়াৰে আছিলে ডাব্বাকেইটা সেইফালে য'ত জুইটো লাগিছে। চাওক সেইকেইটা ডাব্বা, তাতে জুইটো লাগিছে, মানে বেয়াও লাগে। এইটো পেচেঞ্জাৰ ট্ৰেইন আছিলে, পূৰা জ্বলি ভস্ম হৈ গ'ল। এতিয়া আপোনালোকৰ ইঞ্জিনটো আগৰ পৰা দেখাই দিওঁ ৰ'ব। একচুৱেলি আজি মই ভিডিঅ' বনাম বুলি অহা নাছিলোঁ, কাৰণ এনেই ওলাই আহিছিলোঁ ঘৰৰ পৰা, ব'ৰ হৈ আছিলোঁ, তো ওলাই আহি পেলাই দেখিলোঁ এনেকৈ জ্বলি থকা, সঁচাকৈ বহুত বেয়া লাগে। অলপ আপোনালোক দেখাই দিওঁ আৰু কোৱালিটিটো ভাল দিব নোৱাৰিম, কাৰণ মোৰ কেমেৰাটোৱে নানিলোঁ, ফোন লৈ আহিলোঁ। আচলতে মই ভিডিঅ' কৰিম বুলিতো অহা নাছিলোঁ। এইখনৰ ইঞ্জিনটো চাওক, যোনটো ইঞ্জিন আছিলে আগুৱাই লৈ আহিছে ইঞ্জিনটো, একদম লাইভ দেখাইছোঁ আপোনালোকক। পূৰা এতিয়া জুই লাগি আছে একদম, পূৰা সঁচাকৈ ভয়ানক জুই একদম। এইটোৱে হৈছে ইঞ্জিনটো, চাওক ইঞ্জিনটো ইয়ালৈ আগুৱাই লৈ আহিছে আৰু ডাব্বাকেইটা তাতে আছে, মানে জুই লাগি গৈছে ন। জুই লাগিলে এতিয়া ইঞ্জিনটো লাগিলেতো আৰু বহুত বেয়া হ'ব, সেইকাৰণে কি কৰিছে খুলি পেলাই ইঞ্জিনটো আগুৱাই লৈ আহিছে। এয়া চাওক এইখিনিৰ পৰা ঠিকে আছিলে। আৰু আপোনালোক দেখাই দিওঁ ফ্লাইঅভাৰখন, সেইখন হৈছে ফ্লাইঅভাৰৰ ওপৰত মানুহ চাওক, বাপৰে বাপ, মানুহ পূৰা ভিৰ কৰি দিছে।
এতিয়া চাওক পুৰা মানুহ সকলো ঠাইতে মানুহ আছে কিন্তু এতিয়া জুইটো নুমাব পাৰে নাই সেইটো এতিয়া কথা হৈছে জুইটো যদি নুমাব পাৰে সেইটো ভাল হ'লে হয় তো বন্ধুসকল জুইখিনি নুমাবৰ কাৰণে সক্ষম হৈছে এতিয়া বহুতখিনি নুমাই গৈছে কিন্তু চব জ্বলি পেলাই ভস্ম হৈ গৈছে পুলিচ প্ৰশাসনে ইয়াৰ পৰা আঁতৰাই আছে মানুহবোৰ কাৰণ ইফালে এখন ট্ৰেইন আহিব এতিয়া বহুত কষ্টৰে তেওঁলোকক এনেকৈ চম্ভালিব লগা হৈছে বহুতখিনি কাম আৰু চাওক নুমাবলৈ সক্ষম হ'ল এট লাষ্ট কিন্তু মানে গোটেই জ্বলি ভস্ম হৈ গৈছে অলৰেডি চাওক পুৰা ট্ৰাই কৰি আছে এইকেইটা ডাব্বাই জ্বলিছে এইফালৰ পৰা মাৰি আছে আৰু আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ কেতিয়াবা এনেকুৱা যদি ঘটনা হয় আপোনালোকে কেতিয়াও ৰেলৱে ট্ৰেকত নাথাকিব এনেকুৱা ছাইডত থাকিব পাৰে য'ত এতিয়া মই আছোঁ কাৰণ ৰেলৱে ট্ৰেকত খাৰা হৈ থাকিলে পিছফালৰ পৰা ট্ৰেইন আহিও যাব পাৰে তো এনেকুৱা বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈ যাব পাৰে তো পুলিচ প্ৰশাসনে বহুত লাগি আছে যাতে মানুহবোৰ আঁতৰাব পাৰে বহুত ভিৰ কৰিছে মানুহবোৰে অলপ ছাইডত থাকিলে হ'ল ছাইডত থাকি যদি চাব বিচাৰিছে ভিডিঅ' কৰিব বিচাৰিছে এইটো আপোনালোকৰ কথা কিন্তু মানে যিমান সোনকালে নুমাবলৈ সকলোৱে চেষ্টা কৰিব আগে ভাগে ট্ৰেইনখনৰ নামটো কি হয় গম পায় নেকি ট্ৰেইনখনৰ নাম itu empty rek asile Bengaluru अच्छा बेंगलोर empty rek सफाई करेगा ये काल जाएगा वो ऐसा टाइप का था मतलब हाँ मतलब पैसेंजर नहीं अच्छा ठीक है বন্ধুসকল মই যিমানখিনি ইনফৰমেশ্যন ল'লোঁ সেই আংকলজনৰ পৰা এইখন আছিলে বেংগলোৰ এক্সপ্ৰেছ আৰু এইখন আছিলে এমটি ৰেক ইয়াতে কোনো পেচেঞ্জাৰ নাই তো এই খবৰটো পাই পেলাই মোৰ নিজৰে মনটো ভাল লাগি গ'ল যে ইয়াতে পেচেঞ্জাৰ নাছিলে নহ'লেতো বহুতখিনি ইনজৰ্ড হ'লে হয় মানুহ তো বহুত ভাল লাগিলে খবৰটো পাই পেলাই আৰু এইখন বেংগলোৰ এক্সপ্ৰেছখন এইখন কালি ৰাওনা হ'লে হয় ইয়াৰ পৰা কিন্তু এতিয়াতো জুই লাগি গ'ল আৰু নাজানো আৰু এতিয়া কি হয় আৰু তো সেয়া আৰু এয়া চব বন্ধুসকল যোনবোৰ ফায়াৰ ব্ৰিগেড চাইছিলে এতিয়া ডিউটি কমপ্লিট কৰিলে মিছন কমপ্লিট হ'ল সিহঁতৰ জুই নুমাব সক্ষম হ'ল কাৰণে উভতি গৈ আছে এতিয়া মই উভতি যাওঁ মোৰ ঘৰলৈ আপোনালোক যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব আজিলৈ এইখিনিয়ে আৰু ইয়াতে সমাপ্ত কৰিলোঁ তো বাই বাই নতুন ভিডিঅ'ত লগ পাম অতি সোনকালে টাটা